এভৰিৱান সুমি লাহন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পুৰা বিলাহীৰ সৈতে কম মছলা আৰু কম তেল ব্যৱহাৰ কৰি বনোৱা চিকেনৰ ৰেচিপি। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই তেলখিনি কেৰাহীত ভালকৈ পকিবলৈ দিম। তেলখিনি পকাৰ পিছত মই ইয়াত পিঁয়াজ দি দিম। পিঁয়াজ দিয়াৰ পিছত মই ইয়াত আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি দিয়াৰ পিছত মই ইয়াত অকণ হালধি যোগ কৰিম, যিহেতু মই হালধি অকণমান মাংসত আগতে দি লৈছিলোঁ। তাৰপিছত মই এই নৰসিংহ পাতটো ইয়াতে দি দিম। পুৰা জলকীয়া 3টাও মই ইয়াতে দি দিম। পিঁয়াজখিনিত প্ৰায় ৰঙচুৱা হৈছে। ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত চিকেনখিনি দি দিম। চিকেনখিনি দি দিছোঁ আৰু লগতে আলুকেইটাও দি দিম। তাৰপিছত অকণমান জিৰা মই দি দিম ইয়াতে, বেছিকৈ নিদিওঁ, অকণমান দিম। তাৰপিছত ধনিয়া অকণমান দিম আৰু একেবাৰে অকণমান চিকেন মছলা দিম। তাৰপিছত অলপ নিমখ এড কৰিম পৰিমাণ অনুসৰি। তাৰপিছত 10 বা 12 মিনিটৰ কাৰণে মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। এয়া 10 মিনিট হৈ গৈছে। 10 মিনিট হোৱাৰ পিছত আমি এতিয়া এয়া ঢাকনটো খুলি চাইছোঁ। বা কেঁচা নৰসিংহ পাত যে দিছিলোঁ, ইমান ধুনীয়া গোন্ধ আহিছে। এতিয়া ইয়াত আমি এই পুৰি থোৱা বিলাহীখিনি দি দিম। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিম আৰু বিলাহীখিনি মিক্স কৰি দিম। তাৰপিছত অকণমান ৰেড চিলি ব্যৱহাৰ কৰিম, অকণমান, বেছি নহয় দেই। মাংসটো তাৰমানে যিমান ভালকৈ ভাজ খায়, খাবলৈ সিমানেই বেছি টেষ্টি হয়। মছলাখিনি হেৰি হৈ পেলাই। মাংস ইতিমধ্যে হৈয়ে গৈছে। আলু সিজিছে মানে মাংস সিজিলে আৰু। এয়া আপোনালোকে এনেকৈ গ্ৰেভিকৈও খাব পাৰে। মই কিন্তু ইয়াত অকণমান পানী মিক্স কৰিম, অকণমান জোল কৰিম, অকণমান পানী দিম। এয়া পানী দিয়াৰ পিছত উতলিবলৈ আৰম্ভ কৰিছে। পুৰা বিলাহী আৰু পুৰা জলকীয়া দিয়াৰ কাৰণে গোন্ধটো বৰ বেলেগ ধুনীয়া গোন্ধাইছে। এতিয়া মই 3 মিনিটৰ কাৰণে ঢাকনখন দি পেলাই গেছৰ ফ্লেমটো অকণ কমাই দিম। এয়া ইতিমধ্যে 3 মিনিট হৈছে। এতিয়া মই ইয়াত পুদিনা পাত কেইটামান দি দিম গোন্ধটোৰ কাৰণে, শেষত নমাব সময়ত। আৰু মই এতিয়া গেছটো বন্ধ কৰি দিম। এয়া চাওক, ইমান ধুনীয়া লাগিছে, ৰংটো ইমান ধুনীয়া হৈছে পুৰা বিলাহী দিয়াৰ কাৰণে। আপোনালোকেও এনেকৈ বনাই চাবচোন, পুৰা বিলাহীৰ লগত পুৰা জলকীয়া দি খাবলৈ নিশ্চয় বহুত ভাল পাব। আৰু বনাই পেলাই ক'ব দেই, খাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰিব। যিহেতু মই ভাত অথনিয়ে বনাই থৈছিলোঁ, মানে মাংস নবনোৱাৰ আগতে, এতিয়া মই গৰমে গৰমে মাংসৰ লগত ভাত খাওঁ। আৰু আপোনালোকে এইটো ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা হ'ল মোক জনাবচোন।